ৰাতিপুৱাৰে খুবেই ব্যস্ততা এতিয়া আমি বিশ্বনাথ চাৰিআলিলৈ যাবলৈ ওলাইছোঁ এয়া চাওক আপোনালোকক পেকিং ৰেডি আৰু বহুত কিবা কিবি বস্তু লৈছোঁ পিঠা চিঠা কিবা কিবি সব বনাই পুৰা ৰেডি গৈছোঁ পুৰা একদম এক সপ্তাহৰ ট্ৰিপ এতিয়া ৰাতিপুৱাৰ পুৰা ব্যস্ততা আৰু খানা চানা হৈ গৈছে খালি খাবলৈ বাকী আছে ডালিয়া খাইছোঁ ডালিয়া মই আগতে খানাটো খাই লৈছোঁ ইফালে গা ধুবলৈ আছে সেইকাৰণে মই আগতে খাই ৰেডি হৈ বহি থাকোঁ আৰু আমি এতিয়া ৰেডি হৈ গৈছোঁ গোটেই পেকিঙো হ'ল এতিয়া খোৱা বোৱাও হৈ গ'ল এতিয়া আমি বিশ্বনাথ চাৰিআলিৰ অভিমুখে যাত্ৰা কৰিম আৰু আজি কি প্ৰিপাৰেশ্যন বিহুৰ প্ৰিপাৰেশ্যন কি হাঁহ নে মাংস নে কি আজি নিৰামিষ কিয় মই গাটো ঠিক নহয় পেট পুৰা ফুল হৈ আছে যে গাড়ীত বহাৰ লগে লগে টোপনি ভাৱ এটা আহিয়ে গৈছে মোৰ এয়া দেখিছে বজাৰ তিল পিঠা তেল পিঠা এই খানাপাৰাত একদম দীঘলীয়া লম্বা বজাৰ লাগিছে গাড়ীৰ জাম খৰিও কিনিব পায় খৰিও পায় ন তাতে খৰিও আছে এইটো মেজি দেখিছা মানে ঘৰৰ কাৰণে সৰু মেজিও নিছে বহুত দীঘল হৈছে ন বজাৰখন বহুত দীঘল পুৰা এখন ভোগালী মেলা বহি আছে ইয়াত এইবাৰ বেছি ডাঙৰ ন বজাৰখন যোৱা বছৰো আহিছোঁ আমি এইবিলাক মাছ ওলাইছে যোৱা বছৰো আহিছোঁ কিন্তু ইমান দীঘল হোৱা নাছিলে বজাৰখন এইবাৰ বেছি দীঘল হৈছে বজাৰখন শেষ হ'ল আৰু এতিয়া আমি খানাপাৰা পাই গ'লোঁ গাড়ী যায় এটা টাব কেইটামান ল'বৰ কাৰণে আমি ইয়াতে ৰখিছোঁ অলপ এতিয়া আমি এই দোকানখনৰ পৰা কেইটামান টাব ল'ম চাহ খাবৰ কাৰণে অনুৰাগ ধাবাত সোমাইছোঁ আমি সদায় আহিলে চাহ ইয়াতে খাওঁ We are taking chai and yummy pakoda. আমি চাহ খাই ওলাই আহিলোঁ আকৌ গাড়ীলৈ পুৰা ভিৰ লাগি আছে বিহু বতৰটো ইয়াত পুৰা ভিৰ লাগি আছে গাড়ী চব এইপিনে নিজৰ ঘৰলৈ যোৱা মানুহেই বেছি হোটেলখনত আজি ফাইনেলি এতিয়া শহুৰবাৰী আহি পাই গ'লোঁ এতিয়া মুখ হাত ধুই অলপ ফ্ৰেছ হৈ চাহ তাহ খাওঁ তাৰপিছত ৰাতিৰ ভোজৰ যোগাৰ কৰিব লাগিব এতিয়া ভোজৰ যোগাৰ কৰোঁ অলপ পিছত এইখন হৈছে মোৰ শহুৰৰ ঘৰ
মাৰ খেতি ফুলকবি জলকীয়া এই বাবা বহি আছে এখন শাকনি বাৰী অলৰেডি মায়ে হাঁহৰ মাংস বনাই পেলাইছে আমি আহি পোৱাৰ আগতে এতিয়া মোৰ ভাগত এয়া মাছ আছে এই মাছটো বনালে মাছৰ পেটু আৰু এয়া দেখিছে পাঠা এতিয়া এইখিনি পৰিছে এতিয়া হাঁহৰ মাংস বনালেই টেষ্টি হৈছে মই খাই চাইছিলোঁ মাৰ কিটচেনটো মই ইমান বস্তু ভালকৈ বিচাৰি পোৱাই নাপাম মায়ে সদায় বনাই থকা কিটচেন মোৰ শাহু মায়ে চ' এতিয়া পাঁচফোৰণ বিচাৰিছোঁ ৰ'ব পাইছোঁ পাঁচফোৰণ ঠাণ্ডা বহুত পৰিছে ইয়াত ঠাণ্ডা বহুত পৰিছে এইটো আমাৰ কিটচেনটোৰ একদম চিম্পুল বনাম এটা কেৰাহীত মাছ ভাজি আছোঁ আৰু এটা কেৰাহীত বন্ধাকবি ফুলকবি চব মিলাই মিক্স চব্জি এটা ভাজি আছোঁ বনাই আছোঁ ইয়াত অলপ চব্জিবিলাকৰ মানে টেষ্ট আৰু বনাওঁতেই গম পায় মানে অলপ গুৱাহাটীতকৈ বেলেগ ইয়াত মানে অলপ সাৰ দিয়া বস্তু কম পায় কাৰণে নেকি তেনেকুৱা মানে লাগিছে আৰু যে সাৰ কম আছে চব্জিটোত চিটি লাইফতকৈ এনেকুৱা অলপ সৰু জেগাত মানে অলপ শাক পাচলি বা যিকোনো বস্তু গাখীৰেই হওক কলেই হওক অলপ মানে আপুনি পেষ্টিচাইড কম দিয়া বস্তু খাবলৈ পায় এই ভাজিখন বনাওঁতে মোৰ তেনেকুৱা লাগিছে যে মই সদায় যেনেকৈ বনাই থাকোঁ তেনেকুৱা লগা নাইকিয়া অলপ বেলেগ লাগিছে তুমি আজি কি ক'ত যাবা মামাহঁতৰ ঘৰলৈ অঁ ইয়াত নোখোৱা তুমি এবাৰ কোন ক্লাছ পালাগে হা 2 পালাগে ক্লাছ হৈছে জানো অনলাইনহে চাগে এয়া হৈছে নিবৃত্তি আমাৰ মাহঁতৰ লগত একেলগে মানে থাকে আৰু এটা পিছফালৰ ৰেণ্টত থাকে আৰু মাৰ বিৰাট লগৰী আৰু মা আৰু শাহু আৰু শহুৰ দুইজনৰে তাই মানে নিজৰ ছোৱালী নিচিনাকৈ মানে থাকে আৰু এতিয়া হেনো সিহঁতে বিহু খাবলৈ ক'ৰবা মমায়েকৰ ঘৰলৈ যায় ভোজ খাবলৈ মই কৈছোঁ ইয়াতে খোৱা বুলি কাইলৈ খাব বোলে অলৰেডি খানা হৈ গৈছে এয়া এতিয়া আমি অলপ জুই সেকোঁ বুলি ভাবিছোঁ আপোনালোকক দেখুৱাই আছোঁ আমাৰ জুইশাল এয়া মোৰ শাহু মা হাই কওক মা হাই বাবা হাই কওক এয়া আমি জুই সেকি আছোঁ এতিয়া জুইটো দেখুৱাম খানা চানা হৈ গ'ল এতিয়া খাবলৈ বাকী আৰু এতিয়া তাৰ আগতে বাবাই আজিকালি ফোনটো পালে একেবাৰে বেলেগ চব পাহৰি যায় নহয় ঘটনাটো এনেকৈ যে হয়তো মৰিলেও নুশুনি এনেই কাৰণে নুশুনো মানুহে কিবা এটা ক'লে কিবা এটা শুনো এনেকুৱা হয় হ'ব দিয়ক কাইলৈ আপোনাক বিহু বুলি ফোন এটা কিনি দিব ৰিং হ'লেও মই মাৰক চিঞৰিব লাগে হয়তো শুনা এনেকুৱা হয় বহুত দিনৰ কাৰণে হৈছে নেকি নহয় এতিয়া পুৰণা হৈছে সেইকাৰণে ফোনটো বেয়া হৈছে চিমটোতো পুৰণা হোৱা নাই চিমৰ লগত কথা নাই নহয় বাবা
চিম সেইটো চিমেই হ'ব, বেলেগ এটা চেমচাঙৰে কিনি দিবা, চেমচাংবিলাক বহুত দিন যায়। এই জেগাত আহি যাব। খানাত চলি আছে হাঁহৰ মাংস, মাছৰ টেঙা জোল আৰু মাছৰ তৰকাৰী, ভাজি। পাঠা বনোৱা নাই দেই আজি, কাইলৈ বনাম। এনেকৈয়ে আমি মাঘ বিহু পালন কৰিলোঁ। সকলোৱে লগে ভাগে এসাঁজ খালোঁ, জুই ফুৱালোঁ, ফূৰ্তি কৰিলোঁ। আৰু শেষত সকলোলৈকে মোৰ মাঘ বিহুৰ শুভকামনা থাকিলে। সকলোৰে ভাল হওক, সুখী থাকক। আৰু এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।